वेलकम बैक टू माय यूट्यूब चैनल। आशा करो आपलोके भाले आछे। আজি मैं चेस्ट वर्कआउट करिम, गतिके भिडिओটো हेखলৈके आपलोके चाब। যদি ভিডিওটো ভাল লাগে তেন্তে লাইক এটা সাবস্ক্রাইব নিশ্চয় কৰি দিব। গতিকে আজি চেষ্ট ৱৰ্কআউটটো আপোনালোকক দেখুৱাই যাম। Yes, come on. আমি ইনক্লাইন বাৰ প্ৰেছ কৰিলোঁ। এতিয়া মই কৰিম ফ্লাইট বেঞ্চ ডাম্বেলত। গতিকে আপোনালোকে ভিডিঅ'টো মন দি ভালকৈ চাই দিব। সদায় ডাম্বেল চুজ কৰিব নিজৰ ষ্ট্ৰেংথ একৰ্ডিং। অভাৰৱেট ইগ' লিফটিং কৰিব যাব, আপোনাৰ মাছল টিয়াৰ হৈ যাব। মাছল টিয়াৰ কাক কয়, কেনেকৈ হয়, মই সৰুকৈ ভিডিঅ' এটা দেখাই দিম আপোনালোকক।
আমাৰ মাজত জিত তেখেতে 2.5 কিলো প্লেটটো মানে ইনষ্টল কৰিছে মেচিনটোত এয়া কেনেকৈ মাৰিব লাগে তাক দেখুৱাইছে এয়া ষ্ট্ৰেচ পজিশ্যনৰ পৰা স্কুইজ কৰিছে লাহে লাহে শ্ল' নেগেটিভত আনি পিনি তেওঁ টেম্পো এটা মেইনটেইন কৰিছে क्या बात कर रहे हैं 1 2 3 4 0 ছেকেণ্ড 1 য়েছ তেওঁ 4010 টেম্পো এটা মেইনটেইন কৰি পিনি ধুনীয়া এটা ৰেঞ্জত এই ৱৰ্কআউটটো পাৰফৰ্ম কৰিছে এই ৱৰ্কআউটটো হৈছে আমাৰ ইনক্লাইন মেচিন ফ্লাই এটা বহুত সুন্দৰ মেচিন তেওঁ বৰ্তমান ফেইলাৰ হিট কৰিব গৈছে ষ্টিল তেওঁ একো ফৰ্মত গড়বড় কৰা নাই এয়া তেওঁ ৱৰ্কআউটটো শেষ হোৱাৰ পিছত এটা ভাল এই এক্সাৰচাইজটো বহুতে গম নাপায় বহুতে ভাবে যেতিয়া তলৰ পৰা আনিছোঁ কাৰণে লোৱাৰ চেষ্টৰ কাৰণে কিন্তু এইটো ভুল এইটো হ'ল আপাৰ চেষ্টৰ কাৰণে তো কেৱলত যদি আপাৰ চেষ্ট কৰিম বুলি ভাবে ওৱান অফ দ্য বেষ্ট এক্সাৰচাইজ ইনক্লুডিং কৰিব পাৰে